ইয়াতে টিকেট এন্ট্ৰি কৰি আৰু এই চবে মানে আমি পুৰা এইয়া চাফাৰী কৰিম বঢ়িয়া মজা হেল্ল' বছ হাতী ওলাব হাতী গড় ওলাই যাব হাতী চাই আছো একো দেখা নাই এতিয়ালৈকে যোনটো একো দেখা নাই এইফালে জংঘলে জংঘল মানে পুৰা ভাই কিবা দেখা পালি না মানাহত আহি মানে একদম বিচাৰি বিচাৰি একো দেখা নাই বৰ্তমানলৈকে অকল জংঘল দেখি আছো সেয়া আৰু ইহঁতেও চাই আহি আছে আমি এতিয়াহে সোমালো ভিতৰৰ ফালে নাই একো দেখা নাই একদম একদম জিৰ' অকল জংঘল দেখি আছো জংঘল কি দেখা পাওঁ কি নাপাওঁ ঘূৰি ঘূৰি এইয়া এতিয়াহে এটা দেখা পালো বান্দৰ আৰু আহি আহি আমি ইয়াতে পাৰ্কিং আমি এনেকে চবে যাই আছো একদম ধুনীয়াকে আৰু এনেকে চাওঁ বাৰু কি দেখা পাওঁ এইফালে মানাহ নদী একদম বহুত ডাঙৰ এয়া মানাহৰ নদী এইফালে একদম 21 কিলোমিটাৰ আহি অকল এটা বান্দৰ দেখিলোঁ তাৰপিছত এটা বনৰীয়া মহ তাৰপিছত আৰু নাই অকল জংঘলে দেখা পালোঁ গতিকে অলপ চাই আহোঁ আমি হা ক'ত ক'ত একদম চবেই মানে এক্সাৰচাইজ কৰি আছো এতিয়া মৰ্ণিং ৱাক নহয় এতিয়া এইয়া ভাইসকল আহি আছে একদম বঢ়িয়া বঢ়িয়া ভাই আৰু আহি আহি এয়া ভূটান এয়া মানাহ নদী বহুত তলত আছে একদম কিমান ধুনীয়া চবেই এতিয়া মিলি ভূটান চাব যাই আছো ইয়াৰ পৰা যিহেতু বেছি দূৰ নহয় তো পিছতো আছে ইহঁতো দৌৰি আছে ভাই দৌৰ একদম বিদেশত দৌৰি গৈ আছো সঁচাকে ইফালে ধুনীয়া মানাহ নদী আৰু এনেকে আমি এই পাথৰৰ মাজত দৌৰি আছো
border. ये सब Bhutan border pillar है. बहुत डेन्जर बस्तु पालो पूरा ओरिजिनल হয় এটো এটো কিহৰ হয় আপোনাৰ মই ভেটেনাৰি না থাৰ্ড ইয়াৰ ষ্টুডেন্ট বিবেচনা কৰি আছো আচ্ছা কিহৰ মানে ডাইৰেক্টলি আপোনাৰ বাফেলো তো নহয় আপোনাৰ এতিয়া কেটেল নহলে বাফেলো দুটা এটা হ'ব আপোনাৰ আচ্ছা border area cross কৰিলো এতিয়া তো ইপিনে অলপ ফুৰি আহিম इंटरव्यू पर लेने की अजय थोड़ा अंदर तक जाएंगे इधर उसी में की भूटानी पुलिस तो भूटानी पुलिस और भाई होटल हां भूटानी खाना खा लेंगे ना होटल से मानस होटल या भूटान गई आছো একদম ধুনিয়াকে কাজ করলো জীবনত ভূটানত আমি এতিয়া ভুটানত আছো এতিয়া এই এনে ফ্ল্যাগ আছে তাতে ফটো উঠা ভালো আর ইন্ডিয়ান নেটওয়ার্ক কাম নি দিয়ে ইমার্জেন্সি কল আইছে ইয়া বস্তু বলে কাল গিল হই ভূটানৰ পৰা এই আগতে গম পোৱা নাছিলো ভুটান যাই ইয়াত এই লগতে আমি তো এই এনে ফ্ল্যাগ আছে ইয়া ভুটান ফ্ল্যাগ বঢ়িয়া রং ফ্ল্যাগ করছো এটা কি মানে কোনটো মামলা ফ্ল্যাগত হাত নাজানো এটা মানে বন্ধ লাগা আমি গুপ্তাকে উঠে যাই ভুটান এটা মানাহ নদী হয় ভাইসকল কিন্তু আমি আছো এতিয়া ভুটান বৰ্ডাৰ ইণ্ডিয়া ভুটান বৰ্ডাৰ ঘূৰি ভুটানৰ ধুনীয়া ভিউ আহিছে ভুটানৰ পৰা কিন্তু এইটো হৈছে মানাহ নদী মানা আমি এতিয়া মানাহত আইছো যিহেতু আৰু অলপ ক্ৰছ কৰি পেলাই ইয়াতে আইছো আমি ভুটানলৈকে ইয়া ধুনীয়া ভিউ একদম মানে কোৱাই নাযায় আৰু ভাইসকল আছে এইফালে এনেকৈ ঘূৰি ঘূৰি ইহঁতে পুৰা মানে ফটো উঠাত ব্যস্ত এতিয়া ভুটানত আহি তো মজা মজা ভিউ হৈছে ৰে একদম ধুনীয়াকে তো আপোনালোক চাব আহিব পাৰে যদি অহা নাই এইদৰে চবে ভুটান চাই মানে ঘূৰি গৈ আছো এতিয়া হেল্ল' দোস্ত হা চলো একদম ভাগৰ লাগি গৈছে আমাৰ খোজকাঢ়ি দেখা নাই এই পাহাৰৰ ওপৰেদি একদম খোজকাঢ়ি গৈ ভুটান গেলো যিহেতু আৰু এই চাওক ইমান ধুনীয়াকে ভিউ এইবিলাক মানে আৰু চলো এইটো হৈছে ভুটানৰ বৰ্ডাৰ তো এতিয়া আমাৰ চাৱা হ'ল যিহেতু এতিয়া ঘৰলৈ যাম ঘৰত মানে এতিয়া আমাৰ যিটো আগত চাফাৰী আছে তাত যাওঁ তাত গৈ পেলাই এনেকৈ খোৱা মেলা কৰি পেলাই যামেই আৰু অলপ পিছত যিহেতু এতিয়া বেছি সময়ো নাই আমাৰ হাতত ঘৰতো যাব লাগিব সেয়েহে আৰু বন্ধু দুজন আছে বাৰু এয়া আমাৰ গাড়ী পাই গ'লো এইখানে হৈছে আমাৰ বুলি ক'ব লাগিব
কোনখন আছে ৰে আমাৰ এইখন এইখানে এই অৱস্থা নোহোৱা কাৰণে আমাৰ হা এইখন এইখন এইয়া গাড়ীখন চলাই যাওঁ বাৰু ঠিক আছে ভূটানত মানাহত আহি এইদৰে গাড়ী চলালো জিপচিখন আমাৰো দেৰি হয় এইদৰে ষ্টেৰিঙত বহি ল'লোঁ ভূটানত মানাহত আহি তো ঠিক আছে এতিয়া যাওঁ উঠক আপোনালোকে সকলোৱে যাওঁ নাই দি হ'বা কৈছে না কি হৈ গৈছে ৰবা উঠি আছে ৰবা কিবা অলপ অসুবিধা আছে বোলে সেই আমাৰ এয়া দাদাই আহি পাল হেল্ল' এয়া ভাই সকল আছে কেনেকুৱা লাগিলে বৰ ধুনীয়া লাগিছে একদম আৰু আমাৰ একদম মস্তি হ'ল দেখা নাপালেও তথাপিতো একদম এনজয় বহুত বেছি ভাল লাগিলে ঠিক আছে ইয়াতে বাৰু এটা মঠ আছিলে ওলাই গ'ল জানো ইয়াতে আছে দুনিয়ার অবস্থা বহুতে বেয়া খাওয়া দাওয়া পাওয়া না থাকে হাতী বহুত ঘূৰি ঘূৰি মানে হাতী এটা দেখা পালোঁ এয়া ময়ূৰ ঘূৰি ঘূৰি এইদৰে ময়ূৰ দেখিলোঁ এয়া মহ এয়া দেখিলোঁ মানুহ খেদিব না সেইটো একদম মানে ডেঞ্জাৰ হয় ময়ূৰ ৰবা বহি আছে এইয়া ময়ূৰ যাওঁ ওচৰত আৰু এতিয়া হৈ গ'ল আমাৰ মানাহ নেশ্যনেল পাৰ্ক চোৱা মানুহৰ ভিতৰৰ পৰা এইখনে আছিল আমাৰ আৰু এয়া ময়ূৰবিলাক গেটৰ সন্মুখতে আছে তাৰপিছত আৰু এতিয়া আমাৰ হৈ গ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান চাফাৰী কৰা নম্বৰটো লৈ দিওঁ নাকি